হওক বা গেৰই হওক এৰী মুগা দি যিবোৰ পিয়ৰ এৰী মুগা দি বনায় বা পিয়ৰ মুগা দি বনায় সেইবোৰ পুৰুষলৈকে থাকিব, কাৰণ এইবোৰ মোৰ জেনেৰেশ্যনত বনালেও নেক্সট জেনেৰেশ্যনলৈকেও থাকিব। চাওক ডিজাইন খুব ধুনীয়া। ষ্টাৰ্টিঙৰ পৰা এনেকৈ এচটাকৈ দিয়া হৈছে। গেৰত এনেকেই দিব লগা হয়। আৰু ইয়াত যিহেতু বগা বগাকৈ দেখিছে আঁচকেইডাল, এইটো মুগা দিয়ে অকণমান শকতকৈ সূতাই কিনি বনাই এনেকৈ বৈ দিব লগা হয়। কিন্তু মোৰ ইয়াত চুম মুগা বানি কিনি দিছে আৰু এই বগা বগাকৈ ওলোৱাবোৰ পিয়ৰ এৰীয়ে বৈ দিয়া হৈছে। যিহেতু বানি দি কিনি এৰী হয়, চ' ইয়াত বানি কিনিও এৰী দিওঁতে এইখিনি বগা হৈ বেছিকৈ ফুটি উঠিছে। এইখিনি নিয়ম হয় গেৰ বনাওঁতে, এইখিনি অকণমান এচটাকৈ অকণমান মুঠা কৰি বৈ দিব লগা হয় এনেকৈ বগা বগাকৈ। আৰু গেৰ বা মিবুগা লগত এই ngচিকটো এইটো দিব লগা হয়। মানে গেৰতো দিয়া হয় আৰু মিবুগা লগতো দিয়া হয় নিজৰ ডিজাইন মতে। আৰু এই পখিলাবোৰ খুবেই প্ৰয়োজন হয় গেৰত, মিবুগা লগতো দিয়া হয়। আৰু এইখিনি হৈছে মেইন ডিজাইনখিনি। চাওক এই ডিজাইন মতে আপোনালোকে ছিংগল চাদৰ বা যোৰা কাপোৰতো বনাব পাৰিব। যিহেতু এই কাপোৰযোৰ গেৰখন ধোৱা হোৱা নাই, ধুলে কিন্তু কাপোৰযোৰ বহুত ধুনীয়া হৈ উঠিব। যিহেতু এতিয়া ওচৰৰ পৰা দেখিলে অকণমান ফাক যেন দেখা পাইছে বানি কিনি, কিন্তু এইটো এবাৰ ধোৱাৰ পাছত বহুত মিহি আৰু ধুনীয়া হৈ উঠিব এই ডিজাইনটো। এতিয়া মই দেখাম পিয়ৰ এৰী মুগাৰ এইখন হৈছে পিয়ৰ এৰী মুগা দিগে বানিয়ে এৰী হয়। এইটো চাওক, এইখন হৈছে দিগে বানিয়ে এৰী মুগা হয়। আমাৰ গেৰ বনাওঁতে এইটো বস্তু দিব লগা হয়। এইটো বস্তু দিলেহে আচলতে আমাৰ মেইন গেৰ হয়, আচল গেৰ হয়। কিছুমান আজিকালি এই গৰ্গেটো নিদিয়াকৈও বনায়। এই বস্তুটো আমাৰ গৰ্গে বুলি কোৱা হয়। আৰু এইখিনিত যেনেকৈ চাদৰৰ আঁচলত দহি বটা হয়, এইটোকো মানে দহি বন্ধা নিচিনাই এথোপা কৰি অকণমান ডাঙৰ মুঠা কৰি এনেকৈ ইয়াত বান্ধি দিয়া হ'ব। এতিয়া এইবোৰ বন্ধা হোৱা নাই বাৰু। এইখনো হৈছে একদম পিয়ৰ এৰী কটন, এৰী মুগা হয়। চাওক সূতা এইখন আৰু এইখন লগতে বোৱা হয়, খালি মানে ইয়াত চুম মুগাখিনি বৈ দিয়া হৈছে। যিহেতু এইখন ঠাকুৰিতে বনোৱা কোলা মুগা বুলি কোৱা হয়। ইয়াৰ বানিখিনি ওলোৱাহেঁতেন আপুনি গম পালে হয়। ইয়াত বানিখিনি বগা হয়, এৰী মুগা হয়। এইটো চাওক বানিখিনি এৰী মুগা আৰু এইখিনি হৈছে চুম মুগা। চাওক ডিজাইনবোৰ সেম ডিজাইন মতে ছিংগল চাদৰো বনাব পাৰিব বা যোৰাটো বনাব পাৰিব। এতিয়া দেখাম পদ্মিনী কটনৰ যোৰা বোলে, যোৰা নহয় আচলতে গেৰ। এইখন গোটেইখিনি পদ্মিনী হয়, পদ্মিনী কটনৰ হয়। কিছুমান গেৰত এনেকৈ পাৰিও দিয়া হয়, কিছুমানত পাৰিও নিদিয়ে, পাৰি নিদিয়াকৈও বনায়। আজিকালি প্ৰায় পাৰি নিদিয়াকৈ বনায়। ডিজাইন খালি অকণমান ডিজাইনবোৰ বেলেগ হয়, তথাপিও ইয়াৰ যিটো গেৰৰ ৰুল থাকে সেই ৰুলটো চবেই একে ডিজাইনতে বনোৱা হয়। কাৰণ ইয়াতো এচটাকৈ এনেকৈ 3ডালমান দি ইয়াত মেইনখিনি বনোৱা হৈছে। এইবোৰ গেৰখনৰ পৰাই আজিকালি গেৰ ডিজাইনৰ যোৰা বনোৱা হয়। কিন্তু আগতে তেনেকুৱা একো গেৰ ডিজাইনৰ যোৰা নাছিল। কিন্তু আজিকালি অকণমান
ভাবি এইখন গেৰৰ পৰাই লৈ চাদৰখন গেৰৰ টাইপত বনাই গেৰৰ যোৰা বুলি আজিকালি বনোৱা হয়। মেইনলি এইবোৰ গেৰৰ পৰাই ডিজাইনটো তুলি লোৱা হৈছে। আৰু আন এখন হৈছে এইখনো হৈছে পদ্মিনীৰে হয়, খালি এইবোৰ উলেৰি দি বনোৱা হৈছে। পদ্মিনী 1 প্লাই সূতা দি 2 প্লাই সূতা দি ফুলখিনি চাওক। এইটো আৰু এইখন হৈছে ব্লেক কালাৰৰ। এইখিনি পদ্মিনী কটনৰে হয়, সেম টাইপতে বনোৱা হৈছে গোটেইখিনি। ইয়াত পাৰি ৰেড কালাৰৰ দিয়া হৈছে। গেৰবোৰ চাই কেনেকুৱা লাগিল কমেণ্ট কৰিব আপোনালোকে, আৰু লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। গেৰখন আমাৰ মিচিং মানুহে কিছুমানে কঁকালতো পৰিধান কৰে আৰু আন কিছুমানে বুকুতো পৰিধান কৰে। প্ৰত্যেকজন মিচিং মহিলাৰে প্ৰতিকৰে এই গেৰখন থাকেই লগতে, আৰু এই গেৰখন ষ্টল হিচাপেও ল'ব পাৰি। বহুতে গেৰখনক চাদৰ নেকি বুলি, কিন্তু এইখন চাদৰ নহয়, কাৰণ চাদৰতকৈ গেৰৰ জোখটো অলপ কম থাকে। চ' এইখনক চাদৰ হিচাপে পিন্ধিব নোৱাৰি।